দেখিছেনে হাঁহকেইটা কেনেকৈ চৰি আছে আৰু এয়া দেখিছেনে আজি ৰাতিৰ সাঁজটো আজি হাঁহ আৰু কোমোৰাৰ সৈতে হ'ব। ধুনীয়াকৈ হাঁহটো কাটি বাছি চাফা কৰি লোৱা হৈছে, দুভাগ কৰি লোৱা হৈছে, যিহেতু অলপ কোমোৰাৰ সৈতে বনাব লাগিব আৰু অলপ শুকানকৈ খাব লাগিব। আৰু এয়া দেখিছেনে ধুনীয়াকৈ কাটি বাছি লৈছোঁ। এয়া কোমোৰা, আলু, পিঁয়াজ, আদা, নহৰু, জলকীয়া এয়া সকলোখিনি ৰেডি কৰি লৈছোঁ বনাবৰ কাৰণে। আচলতে মই বনোৱা নাই, মায়েহে বনাইছে। মই সকলোখিনি যোগাৰ কৰি দিছোঁ। মই শুকান ভাজিটো যিহেতু মই বনাম, সেইবাবে মাক ক'লোঁ যে আপুনি কোমোৰাৰ সৈতে আপুনি বনাওক, খাই টেষ্টি লাগে সেইবাবে। আৰু এয়া মায়ে ধুনীয়াকৈ দুইজনীয়ে আমি ওচৰতে বহি কথা পাতি মেলি এনেকৈ বনাই আছোঁ। যিহেতু ভণ্টি ঘৰলৈ আহিছিলে 12-13 দিন মানে থাকিছিলেহি তাই ইয়াত। কাইলৈ যাবগৈ, দুইজনীয়ে তাকে কথা পাতি মায়ে মই বনাই আছোঁ। কাইলৈ গ'লেগৈ, তাইৰ মনটো বহুত বেছি বেয়া লাগি আছে আমাৰ, কাইলৈ যিহেতু তাই যাবগৈ সেইবাবে। আৰু দুইজনীয়ে কথা পাতি আছোঁ যে কাইলৈৰ পৰা বহুত বেছি বেয়া লাগিব। আৰু কাইলৈ মই মানে চিন্তা কৰি আছোঁ যে কাইলৈৰ পৰা মাও পিছবেলা মানে নামঘৰলৈ গৈছে। এতিয়া যিহেতু ভাদ মাহ চলি আছে, কালিৰ পৰা আৰম্ভ হৈছে, কালি পৰহিৰ পৰা, সেইবাবে। আৰু সদায় মানে পিছবেলা নামঘৰলৈ গুচি যাব। মই যিহেতু ঘৰত অকলে থাকিব লাগিব, সেইবাবে মই অকলে মানে মোৰ বহুত বেছি নিজান লাগিব, বেয়া লাগিব, মন পৰি থাকিব। ভণ্টিও যিহেতু যাবগৈ, তাই থকাহেঁতেন ভাল লাগিলেহেঁতেন সেইবাবে। আৰু এয়া দেখিছেনে দুইজনীয়ে তাকে আলোচনা কৰি মেলি মানে এনেকৈ বনাই আছে আৰু মায়ে। আৰু এই ভিডিঅ'টো আচলতে মই কাইলৈহে দিম দেই, মানে এডিট কৰি মেলি থৈ দিম আৰু কাইলৈহে দিব পাৰিম চাগে। আৰু এয়া দেখিছেনে ধুনীয়াকৈ মায়ে ভাজি মেলি এনেকৈ তাত আলু দিলে, কোমোৰাও দি দিছে, এতিয়া ধুনীয়াকৈ বনাই থকা হৈছে। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। আৰু আগলৈ মোৰ ভিডিঅ'বিলাক চাই গৈ থাকিব, সকলোখিনি মই দেখাই গৈ থাকিম। আচলতে আপোনালোকক কেনেকুৱা টাইপৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব, তেতিয়া বনাবলৈ চেষ্টা কৰিম মই। আৰু এয়া দেখিছেনে হাঁহ কোমোৰা আজি মানে জুইত বনাই থকা হৈছে, যিহেতু জুইত বনালে খাবলৈ অলপ ভাল হয়। এয়া মই শুকান ভাজি বনাই আছোঁ, দুইফালে দুইজনীয়ে বনাই আছোঁ। এফালে মায়ে বনাই আছে, এফালে মই বনাই আছোঁ। যিহেতু জুইত বনাইছোঁ সেইবাবে দুইজনীয়ে কথা পাতি মেলি এনেকৈ বনাই আছোঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ বনাই থকা হৈছে, যিহেতু খাবলৈ ভাল হয় এনেকৈ। আৰু এইখন দেখিছেনে আমাৰ আচলতে গাঁৱলীয়া সমাজত এইবিলাক থাকিলে আচলতে ভাল লাগে পাকঘৰখনত। আৰু দেখিছেনে দুইজনীয়ে মায়ে মই কথা পাতি মেলি এনেকৈ বনাই আছোঁ। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পায়, কি কথা। এয়া দেখিছেনে দুইজনীয়ে দুফালে বনাই আছোঁ আৰু আচলতে হ'বই হ'ল আৰু বনাই মেলি। এয়া দেখিছেনে ধুনীয়াকৈ ৰেডি হৈ গ'ল খাবৰ কাৰণে কোমোৰা আৰু হাঁহৰ সৈতে। এয়া আচলতে কোমোৰা হাঁহ বুলি ক'লে আচলতে আমাৰ অসমীয়া সমাজত বহুত বেছি প্ৰচলিত এখন আঞ্জা। এই আঞ্জাখন বহুত বেছি ভাল। আৰু এয়া দেখিছেনে মাজতে মই কি দেখাইছোঁ, আচলতে ৰহি সাঁজ আমাৰ আহোমৰ ঘৰত যিহেতু থাকেই, সেইবাবে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। আগতেও দেখাইছোঁ, বেয়া কমেণ্ট নকৰিব। তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ বাই।